নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো আজি লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে এটা নতুন খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'। কাৰণ ভিডিঅ'টো হ'ল যে যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক হৈ থকা নাই বা আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ পেন কাৰ্ড লিংক হৈ আছে নে নাই আপোনালোকে নাজানে, তো কেনেকৈ চেক কৰিব পাৰিব বা আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডখন কেনেদৰে লিংক কৰিব পাৰিব সবিশেষ আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো আৰু এটা কথা ইম্পৰ্টেণ্ট কথা হ'ল যে আপোনালোকৰ যদি আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডখন লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ চৰকাৰৰ কোনো অনুদান আপোনালোকে লাভ নকৰিব, কোনো ধৰণৰ ফেচিলিটি আপোনালোকে নাপাব। এইকাৰণে 1 এপ্ৰিলৰ পৰা এইটো লাগু হ'ব। তো আপোনালোকে যদি আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ পেন কাৰ্ডখন লিংক হৈ থকা নাই তো কেনেকৈ আপোনালোকে লিংক কৰিব, আৰু যদি লিংক হৈ আছে নে নাই আপোনালোকে নাজানে তো কেনেকৈ চেক কৰিব সবিশেষ আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাই দিম। তো গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো ব্লগ ফ্ৰেণ্ডসকল, আমি আহি পালোঁ মোবাইল স্ক্ৰীণত। তো এতিয়া মোবাইল স্ক্ৰীণত অহাৰ পিছত আৰু এটা কথা, তো এইটো যিটো লিংক আছে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই দি থৈ দিম। তাত আপুনি ক্লিক কৰাৰ লগে লগে ৰিডাইৰেক্ট এনেকুৱাকৈ পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকে ৰাইট ছাইডত দেখিব পাৰিছে, ইয়াত 3 ডট আছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াত আপোনাৰ ডেস্কটপ ছাইট বুলি আছে, এইটো আপুনি ডেস্কটপ ছাইট কৰি ল'ব। তো ডেস্কটপ ছাইট যেতিয়ালৈকে আপুনি নকৰিব তেতিয়ালৈকে এই পেজটো অ'পেন নহ'ব বা আপোনালোকে কামখিনি কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব। কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে স্ক্ৰল ডাউন কৰিব লাগিব। তো এনেকৈ স্ক্ৰল ডাউন কৰি যাব। তো কৰি যোৱাৰ পিছত প্ৰথমতে মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডখন লিংক হৈ আছে নে কেনেকৈ চেক কৰিব। তো প্ৰথমতে ইয়াত আপোনাৰ লিংক আধাৰ ষ্টেটাছ, ইয়াত যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ সময় আপোনালোকক ৱেইট কৰিব লাগিব, কাৰণ ইয়াতো লোডিং হ'ব। তো লোডিং হৈ গৈছে। লোডিং হোৱাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে লিংক আধাৰ ষ্টেটাছ। তো ইণ্টাৰ দি ফলোয়িং ডিটেইলছ, ইয়াত আপোনাৰ তো প্ৰথমতে ইয়াত আপোনাৰ কি কৰিব লাগিব, তো প্ৰথমতে ইয়াত আপোনালোকৰ যিটো পেন কাৰ্ড নম্বৰ হয় পান নম্বৰটো আপোনালোকে ইয়াত বহুৱাব লাগিব। তো মই বহুৱাইছোঁ। তো পান নম্বৰটো বহুৱাৰ পিছত তাৰপিছত নিশ্চয় আছে ইয়াত আধাৰ নম্বৰটো বহুৱাব। তো ফ্ৰেণ্ডসকল, ইয়াৰ পান নম্বৰ আৰু আধাৰ নম্বৰটো বহুৱাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে ইয়াত লিখা আছে ভিউ লিংক ষ্টেটাছ, ভিউ লিংক আধাৰ ষ্টেটাছ, ইয়াত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত চাব পাৰিছে ইউৰ পান এটা ইজ অলৰেডি লিংক ইউৰ গিভিং আধাৰ। তো আপোনালোকে চাব পাৰিছে মোৰ পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ আছে। তো আপোনালোকৰ যদি এনেকুৱাকৈ নাহে আপোনালোকে কেনেকৈ লিংক কৰিব পাৰিব। আপোনালোকে জানিব যে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডখন লিংক হৈ থকা নাই, আপোনালোকে কেনেকৈ লিংক কৰিব পাৰিব মই দেখুৱাই আছোঁ। তেনেকৈ এইটো ক্লজ কৰি দিব। তাৰপিছত এবাৰ আপোনালোকে বেক কৰিব লাগিব। ক্লিক কৰিব ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱাকৈ দ্বিতীয় পেজটো ভেৰিফিকেশ্যনৰ যিটো অপশ্যন সেইটো আপোনালোকৰ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, তাত আপোনালোকৰ ৰেজিষ্টাৰ যিটো আধাৰ কাৰ্ডৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে, মোবাইল নম্বৰটো বহুৱাব লাগিব। বহুৱাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। OTPটো অহাৰ পিছত আপোনালোকে এই OTPটো তাত বহুৱাই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। তো মই ইমানখিনি দেখুৱাব নোৱাৰিলোঁ, কাৰণ মোৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক হৈ আছে। তো মই ইয়াত আপোনালোকে চাব পাৰিছে মোৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড নম্বৰ দিয়া আছে। মই যেতিয়া ভেলিডেট অপশ্যনত ক্লিক কৰিম, ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াত পপআপ লিখা আহিছে ইউৰ পেন নম্বৰ ইজ অলৰেডি লিংক ইউৰ গিভেন আধাৰ নম্বৰ। তো এনেকুৱাকৈ আহিছে। যদি আপোনালোকৰ লিংক হৈ আছে এনেকুৱাকৈ আহিব, যদি লিংক হৈ থকা নাই আপোনালোকৰ যেতিয়াই আপোনালোকে ভেলিডেট অপশ্যনত ক্লিক কৰিব, তো ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে ভেৰিফিকেশ্যনটো অ'পেন হ'ব। ভেৰিফিকেশ্যন অ'পেন হোৱাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো বহুৱাই মোবাইল নম্বৰটো বহুৱাই চেণ্ড OTPত ক্লিক কৰিব। OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। এই OTPখিনি বহুৱাই আপোনালোকৰ ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডখন লিংক হৈ যাব। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানখিনিয়ে।
আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ মই এইটো চেনেলৰ যোগেদি আনি থাকোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো ফ্ৰেণ্ডসকল লগ পাম নেক্সট ভিডিঅ'ত।